পুৰা ওপৰত উঠি গৈ আছো এতিয়া ভাগৰ লাগি গ'ল আৰু বহুত ওপৰত চাওক কিমান ওপৰত যাব লাগিব আৰু চাওক কিমান ওপৰত উঠি আহি গ'লো আমি এইফালে চাওক আৰু এইফালে উঠিবলগীয়া আছে ওপৰত এইফালে চাওক পুৰা বৰষুণ এতিয়া এইফালে যে ভূমিকম্প হৈছিলে সেই ভূমিকম্পত পাহাৰ ভাঙি মাৰ আগৰ মূৰ্তিটো পিছফালে আছে Hello guys, মই মুকেশ and welcome back to my YouTube channel. আজি আমি গৈ আছো শিলাপথাৰ মালিনী থান যোনটো লিকাবালিত আছে আৰু এইফালে আছে অৰ্জুন এইফালে অংকিত আৰু এইফালে ৰাহুল এইফালে লালু আৰু এইফালে বিকি আৰু এইফালে কৃষ্ণ তো আমি কাজিন ব্ৰাদাৰে হয় আৰু পুৰা বৰ্তা মামা এনেকুৱা ল'ৰা গৈ আছোঁ এতিয়া আমি শিলাপথাৰ মালিনী থান অলপ ফুৰি আহোঁ বহুত দিন চবেই যাম বুলি কৈ আছিলে বহুত দিন হৈ গ'লতো আজি ব্লগ এটাও বনাই দিওঁ বুলি ভাবিছোঁ আৰু আমি আহি পাই গ'লোঁ শিলাপথাৰ ষ্টেচন আৰু ইয়াৰ পৰা যাম এতিয়া মালিনী থান তো চবেই ফটো উঠাত বিজি হৈ আছে পুৰা তো ব'লক তাত গৈ দেখুৱাই আছোঁ মই তাত কি আছে এতিয়া মালিনী থান গৈ আছোঁ আমি ওলাই গৈছোঁ পুৰা তাত গৈ পেলাই দেখুৱাই আছোঁ ব'লক এইফালে বানপানী হৈ এইফালে অটো যেনে তেনে পাৰ হৈছেহে এতিয়া আৰু এনেকুৱা ৰাস্তা এটা পাব ৰাইট চাইডে এইফালেদি সোমাই যাব লাগিব আৰু এইফালে পাই গ'লোঁ আৰু চাকি তাকি লৈ ল'লোঁ এতিয়া আমি এইফালে পুৰা চাকি ধূপ চুপ লৈ লৈছোঁ এতিয়া যাম অলপ পূজা চূজা কৰি অলপ ফুৰি মেলি যাম আৰু ব'লক দেখুৱাই আছোঁ আপোনাক মালিনী থান আপোনাক মালিনী থান ন আৰু এয়া লগৰবিলাক আগত গ'ল এইফালে আহিছিলোঁ আৰু এইফালে চাই লওক এইফালে পুৰা পূজাৰ সামগ্ৰীবিলাক পাই যাব কিবা লাগে যদি ইয়াৰ পৰা ল'ব পাৰে আৰু এইফালে মালিনী থান বুলি লিখা আছে পুৰা ৱালত লিখি দিছে টিকেট ল'ব লাগে নেকি তো ইয়াত টিকেট ল'ব লাগে ফৰেনাৰ 500 ষ্টুডেণ্ট 5 ফটোগ্ৰাফী আৰু এয়া গেটটো পাই গ'লোঁ এতিয়া চাই লওক গেটখন আৰু এইফালেদি এনেকৈ সোমাই যাব লাগিব মালিনী থান অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং ডিষ্ট্ৰিক্টৰ আপোনাৰ লিকাবালি যোনটো জেগা হয় তাত মানে স্থাপিত তো আমি আহিছোঁ আজি ফুৰিবলৈ আৰু এইফালে আগতে অলপ বেলেগ আছিলে এইবিলাক বনালে এতিয়া নতুনকৈ পুৰা আৰু এইফালেদি এনেকৈ চিৰি বনাই থোৱা আছে উঠি যাব লাগিব ওপৰলৈ তো চাওক কিমান আপ এইফালে পুৰা ওপৰত উঠি গৈ আছোঁ এতিয়া ভাগৰ লাগি গ'ল আৰু বহুত ওপৰত চাওক কিমান ওপৰত যাব লাগিব তো দেখিছে কিমান বহুত কষ্ট কিমান ওপৰত উঠিবলগীয়া হৈছে তো গৈ আছোঁ এতিয়া মালিনী থানত পুৰা সেৱা চেৱা কৰি ল'ম ভাগৰ লাগি গ'ল আৰু এইফালে ভৰি চৰি ধুবলৈ বনাই থোৱা আছে তো ধুই লওঁ মজাকৈ তাৰপৰা পূজা চূজা কৰি আৰু এইফালে আপোনাৰ এই শিৱলিংগ এটা আছে তাৰপিছত এইফালে চাই লওক মন্দিৰটো আৰু এইফালে নন্দী আছে আপোনাৰ শিৱৰ আৰু এইটো মেইন মন্দিৰটো চাই লওক আৰু এইফালে সোমাই গৈছোঁ ভিতৰলৈ কাহিনীটোৰ মতে আপোনাৰ শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক পলুৱাই আনিছিল তেতিয়া দ্বাৰকালৈ যোৱাৰ আগতে মানে আপোনাৰ ইয়াত আপোনাৰ মালিনী থানতে অলপ দিন থাকিছিল
শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক শিৱ আৰু পাৰ্বতীয়ে আনুষ্ঠানিকভাৱে বিয়াটো পতাই দিছিল আৰু হেৰি পাৰ্বতীয়ে মালিনীৰ ৰূপ লৈ তাত আছিলে। তো সেইটো কাৰণে শ্ৰীকৃষ্ণই মালিনী বুলিয়ে সম্বোধন কৰিছিলে পাৰ্বতীক। তো সেইটো কাৰণে জেগাটোৰ নাম মালিনী থান হৈ গ'ল। তো ইয়াত সেৱাটো কৰি লওঁ, তাৰপৰা দেখুৱাই আছোঁ আপোনালোকক। আৰু এইফালে মন্দিৰৰ ভিতৰ ছাইডটো এইফালে চাই লওঁ এনেকুৱা। আৰু পূজা চূজা কৰি ল'লোঁ বাৰু মজাকৈ। তাৰপিছত এতিয়া যাম বাৰু অলপ এইফালে ফুৰি মেলি যাম। আৰু এইফালে আপোনাৰ মালিনী মা। আপুনি অকণমান কৈ দিয়কচোন কেনেকৈ এইটো হেৰি স্থাপিত হ'ল মন্দিৰটো? অঁ আইডিয়া আছে সেইটো পাইছে তোমাৰ 50 চনৰ যে ভূমিকম্প হৈছিলে, সেই ভূমিকম্পত পাহাৰ ভাঙি মাৰ আগৰ মন্দিৰটো পিছফালে আছিল। তো পাহাৰ ভাঙি মাক পুতি ৰাখি দিছিলে। তেতিয়া মায়ে সপোন দেখাইছিলে ইয়াতে কোনোবা আৰ্মি কমাণ্ডেণ্ট আছিলে গ্ৰেট কোম্পানী, তেখেতক সপোন দেখালে যে এনেকুৱা জেগাত আমি ফাঁচি আছোঁ, তুমি আহি আমাক উদ্ধাৰ কৰা। যিদিনাখন সপোন দেখিলে পিছদিনাখন গাড়ী চাড়ী লৈ একে পুৰা জংঘল আছিলে এইবিলাক। জংঘল কাটি আহি ফাৰ্ষ্ট দৰ্শন এখেতৰ হ'ল মন্দিৰ ফালে আৰু। তাৰপিছত তাৰ 5 বছৰ পিছত 55ত খুদাই কাম শুরু কৰিব। খুদাই কাম শুরু কৰোঁতে ফাৰ্ষ্ট এইটো মূৰ্তি পাই তাৰপৰা বোলে ইয়াতে ৰাখিছে। তাৰপৰা ইয়াতে আনা আজি বেছিদিন হোৱা নাই, 1 বছৰ হৈছে ইয়াতে নতুন মন্দিৰ বনাই ইয়াতে। আগতে ক'ত আছিলে? আগতে এই পিছফালৰটোত আছিলে। তো শুনা ইয়াৰ কাহিনীটো এনেকুৱা, শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰি ইয়াতহে লৈ আহিছে। পলুৱাই লৈ আহিছিলে। তেখেতে কি কৰিছিলে, মালি ৰূপ লৈ পেলাই মালি হৈ পেলাই গেটত কি হৈ আছে। কৃষ্ণ অহাৰ লগে লগে যেতিয়া হাতৰ মালা দেখিলে তেতিয়া ভাবিলে এখেতটো মালি নহয়। তেতিয়া মায়ে হাঁহিলে, ধৰি ল'লে আচল দেৱী হয়। সেইকাৰণে কৃষ্ণই তেতিয়াই ক'লে আজিৰ পৰা ৰাইজে আপোনাক মালিনী বুলি মাতিব। আৰু সেই মালা দি এই ৰুক্মিণী আৰু কৃষ্ণৰ বিয়াখন হৈছিল। তাৰপিছত ইয়াতে বিয়া কৰাৰ পিছত ওপৰত এটা পাণ আছে, এইটো ৰুক্মিণী পাণ বুলি। তাতে জিৰণি লোৱা ঠাই। বিয়াৰ পাছত কৃষ্ণ আৰু ৰুক্মিণী অলপ দিন তাতে জিৰণি লৈছিলে। তাতে ভৰিৰ চিন পাইছে ৰুক্মিণী আৰু কৃষ্ণ। সেই জেগাডোখৰত এটা মন্দিৰ বনাই ৰাখিছে, এইটোৱে ৰুক্মিণী মন্দিৰ বুলি কয়। আৰু এইটোৱে আছিলে মালিনী থান। আৰু মালিনী থান চাই মেলি এতিয়া আমি ওলাই যাওঁ এইফালে ৰুক্মিণী থানলৈ যাওঁ, য'ত শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী কিছুদিন থাকিছিলে মানে তাত কেইদিনমান। তালৈ যাম এতিয়া, তাত দেখুৱাম আপোনালোকক। আৰু এইফালে তলত যাব পাৰিব এনেকৈ মানে মন্দিৰৰ ছাইডত। এইফালে য'ত পুৰণা মন্দিৰটো আছিলে এইফালে গৈ আছোঁ, সেইফালে দেখুৱাম। আৰু মন্দিৰটো আগতে ইয়াত আছিলে মানে আপোনাৰ, তাৰপিছত এইফালে এনেকৈ বনোৱা হ'ল। আৰু এইটো চাই লওক, আগতে এইকণত আছিলে মন্দিৰ। আৰু এইফালে পুৰণা মন্দিৰটো ইয়াত আছিলে। তাৰপিছত এইফালেদি উঠি যাম আমি। তো এইফালেদিও এনেকৈ উঠি যাব পাৰি, এইফালে আপোনাৰ এই আগফালেদি উঠি যাব পাৰি। তো আমি এইফালেদি উঠি যাম, যোনফালে এক্সিট আছে এইফালেদি গৈ দেখুৱাই আছোঁ। আৰু এইফালে চাই লওক এনেকুৱা আছে এইবিলাক কিবাকিবি আগৰ পুৰণা মূৰ্তি চূৰ্তি ঢেৰ আছে কিবাকিবি আগৰ।
আৰু এইবিলাক সব মাটি খান্দি উলিওৱা হৈছে কিবা ভূমিকম্প অহাৰ পিছত মানে এইবিলাক সব খান্দি পেলা ওলাইছিলে আৰু এই আগফালেদি যাব লাগে আমি মানে পিছফালেদি গৈ আছো এইফালেদি ৰুক্মিণী থান দেখুৱাম আপোনালোকক আৰু এইফালে চাওক পুৰা জংঘল আৰু এইফালে পুৰা পাহাৰত উঠি গৈ আছো চাওক কিমান ওপৰত আৰু এইফালে পাহাৰত উঠি গৈ আছো গৰমত বহুত ভাগৰ লাগি গৈছে আৰু চাওক কিমান ওপৰত উঠি আহি গ'লো আমি এইফালে চাওক আৰু এইফালে উঠিবলগীয়া আছে ওপৰত ভাগৰি গ'লো গৰমত আৰু ইয়াৰ পৰা ভিউ চাওক এইফালে মন্দিৰটো কিমান ওপৰত আহি গ'লো ৰুক্মিণী থানটো ক'ত আছো ৰুক্মিণী থানলৈ গৈ আছো বহুত ওপৰত বহুত বেছি ভাগৰি গৈছো কিমান ষ্টেপ আছে আৰু এইফালে ৰুক্মিণী থান পাম আৰু এতিয়া আৰু এইফালেদি উঠি আহিলো বহুত ওপৰত তাইছে পুৰা ঘামি গৈছো আমি পুৰা ঘামি গৈছো পুৰা আৰু এইফালে ৰুক্মিণী থান আছিলে ইয়াতে আন্টিৰ তাত কিবা কিবি খালো আমুল কুল কিবা কিবি তাৰপিছত মই আমুল কুল খালো আৰু এয়া বহুত ওপৰত উঠি অহাৰ পিছত আপোনাৰ এইফালে ৰুক্মিণী মন্দিৰ পাই গ'লো দেখুৱাইছো বলক ভিতৰত গৈ কেনেকুৱা আৰু এইফালে কেইটামান ষ্টেপ উঠিলে পাই যাব আৰু পুৰা পাহাৰতে উঠিবলগীয়া হৈছে এইফালে চাওক আৰু বহুত কষ্ট কৰি এইফালে আহি পালো এতিয়া ভাগৰি গ'লো পুৰা চাওক কিমান ওপৰত আহিছো আৰু এইফালে ৰুক্মিণী মন্দিৰ এইফালে চাই লওক আৰু ইয়াতে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীয়ে অলপ দিন থাকিছিলে তো সেইটো কাৰণে ইয়াতে এইটো ৰুক্মিণী মন্দিৰ বনোৱা হ'ল আৰু এইফালে চাই লওক এইফালে সেৱা চেৱা কৰি ল'ব পাৰিব এইফালে মন্দিৰ ৰ'ব ভিতৰ ফালে দেখুৱাই আছো to back side to আৰু সেৱা অলপ কৰি লওঁ সেৱা চেৱা কৰি ওলাই দিম আৰু লাহেকে ভিউ পইণ্ট এটা আছে ইয়াৰ পৰা চাব পাৰিব আৰু এইটো এফালেদি এইটো ভিউ পইণ্ট সেইফালে পাহাৰ চাব পাৰিব চাওক কি মজা ভিউ আৰু পুৰা বৰষুণ আহি গ'ল এতিয়া নামি আছো এফালে এই ৰুক্মিণী মন্দিৰ চাবলৈ গৈছিলোঁ ওপৰত পুৰা উঠি গৈছিলোঁ পাহাৰৰ ওপৰত তাৰপিছত আমাৰ ট্ৰেইনো আছে 4টা 4:30 বজাত এতিয়া এইফালে চাওক পুৰা বৰষুণ এতিয়া এইফালে আৰু পুৰা পূজা চূজা কৰি ল'লোঁ আৰু এইফালে পুৰা বৰষুণ ইমান পাপ কাম কৰা আছিলে চব আৰু এতিয়া ঘৰলৈ যাম ট্ৰেইনো আমাৰ 4:30 বজাত আছে আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বহুত কষ্ট কৰি বনালোঁ জয় আই অসম